হেল্ল' গাইজ, ব্লক মি চন্দন। আমি গৈ আছোঁ আজি সূৰ্য পাহাৰ। গৈ পালোঁ এইটো পাহাৰীয়া ৰাস্তা। কি নাম নাজানো, কিন্তু বহুত ধুনীয়া হয় আৰু চাৰিওপিনে সেউজীয়া। আগত গৈ আছে কাৰখনত মোৰ বাইদেউ গৈ আছে আৰু ইফালে দাদা আৰু মই বাইকত গৈ আছোঁ। ফাইনেলি সূৰ্য পাহাৰৰ গেট পাই গ'লোঁ। চাওঁ আপোনালোকে কেনেকুৱা লাগে, ভিউটো চাওক। এইটো হৈছে মেইন সূৰ্য পাহাৰৰ মন্দিৰ। বহুত পাহাৰীয়া জেগাত মন্দিৰটো আছে আৰু চাৰিওপিনে ভিউ। আপোনালোকে আহিব চাবলৈ, বহুত ধুনীয়া ভিউ হয়। এয়া মোৰ লগত আছে সৰু বা ডাঙৰ বা আৰু দাদা হয়তো জেঠীমাহঁতৰ দাদা। আৰু ইয়াত 1 লাখ শিৱলিংগ আছে, কিন্তু এটা কম আছে। আৰু ইয়াত বহুত যুগৰ পৰা এই শিৱলিংগ বনাইছে। ইমান ৰহস্য নাজানো, কিন্তু যিখিনি জানো ক'ব বিচাৰিছোঁ আৰু। এইটো হৈছে আকাশী গংগা। ইয়াৰ ভিতৰত আকাশৰ পৰা পানী অহা বুলি কয় কিছুমানে, কিন্তু ইমান এটা নাজানো। কিন্তু বহুত ঠাণ্ডা পানী হয়। সকলোৱে ভিডিঅ'টো চাব। আজিলৈ বাই, নেক্সট ভিডিঅ'ত